আসসালামু আলাইকুম। মই কম আপোনালোকক আজি ব্লেক মেজিক বা ক'লা যাদু, যেটো আমাৰ সাধাৰণ মানুহবিলাকে ঔষধ কৰা বুলিও কয়। চাওক, যাদু কেতিয়া হ'ব পাৰে বা ই কেনেকৈ কাম কৰে, আপুনি কেতিয়া গম পাব যে মোৰ ওপৰত ক'লা যাদু হৈছে বুলি। ই এটা বহুত প্ৰাচীন প্ৰথা আৰু চলি আহিছে আৰু চলি থাকিব। যিসকলে জানে ব্লেক মেজিক কেনেকুৱা হয়, যাদু কেনেকুৱা হয়, আৰু যোন ভুক্তভোগী তেওঁলোকক মই বিশেষকৈ বুজাব নালাগে, অলৰেডি তেওঁলোক জ্ঞাত। কথা হৈছে, যাদু কেতিয়া হৈছে বুলি আপোনাৰ ওপৰত কিবা যে এটা কুকৰ্ম হৈছে আপুনি কেতিয়া গম পাব। প্ৰথম কথা, যদি আপুনি সাংসাৰিক জীৱনত আপুনি আছে, ধুনীয়াকৈ চলি আছে, কোনো অসুবিধা নাই, হঠাৎ কোনো ৰিজন নোহোৱাকৈ যদি আপোনালোকৰ সংসাৰত যদি সহনাই যদি কাজিয়া হৈ আছে, যদি আপোনালোকৰ হাজবেণ্ড ৱাইফৰ মাজত একেবাৰে মিল নোহোৱা হৈছে, হাজবেণ্ডেও এইটো জানে যে মোৰ মিছেছ খুব ধুনীয়া, একো গণ্ডগোল নাই, কোনো অবৈধ সম্পৰ্ক নাই, ঠিক মিছেছেও তেনেকুৱাকৈ জানে মোৰ হাজবেণ্ডৰ ক'তো তেনেকুৱা ভেজাল নাই, কোনো তেনেকুৱা অবৈধ সম্পৰ্ক নাই আৰু কোনো তেনেকুৱা গণ্ডগোল কৰিবলগীয়া কথাও নাই। তাৰ পিছতো যেন দুয়োজনৰ মাজত সহনাই কাজিয়া, কোনো কাৰণত মিল নাহে, ইজনে যদি সিজনক ভাল কথা কয় সেইটোতো খং উঠে, মিছেছেও যদি কিবা কয় সেইটোতো হাজবেণ্ডৰ খং উঠে। এনেকুৱা এটা যদি চিটুৱেশ্যন সহনাই যদি হৈ আছে কোনো কাৰণ নোহোৱাকৈ, তেনেহ'লে আপোনালোকে জানক যে আপোনাৰ ওপৰত কিবা নিশ্চয় ব্লেক মেজিক বা ক'লা যাদু হৈছে। এইটো ভাবি লওক, যদি আপোনালোকৰ কোনোবা তেনেকুৱা দুশ্মন আছে তেনেহ'লে নিশ্চয় সেইফালৰ পৰাই এইটো নিশ্চয় কৰিছে, আপুনি চাই লোৱাটো জৰুৰী। 2 নম্বৰ কথা, আপুনি বিজনেছ কৰি আছে, আপোনাৰ এখন ব্যৱসায় ধুনীয়াকৈ চলি আছে, ঠিক 5-10 বছৰ 15 বছৰ যিমানেই নহওক কিয় আপোনাৰ বিজনেছ ধুনীয়াকৈ চলি আছে, একো গণ্ডগোল নাই, হঠাৎ এনেকুৱা এটা চিটুৱেশ্যন আহি গ'লে আপুনি লছৰ ওপৰত লছ, আপোনাৰ কণ্টিনিউ লছ হৈ যাই আছে। আপোনাৰ ইনভেষ্টমেণ্ট ঠিক আছে, আপোনাৰ এমপ্লয় ঠিক আছে, গোটেই অল বস্তু আপোনাৰ অ'কে আছে, আপুনি টাইমিং ঠিকে আছে, আপোনাৰ চব ঠিকে থকাৰ পিছতো আপোনাৰ যদি বিজনেছখন হঠাৎ ডাউন হৈ আহিছে, আপুনি গ্ৰ'থ কৰিব পৰা নাই, তেতিয়া আপুনি জানিব, আপুনি ভাবিব লাগিব যে মোৰ বিজনেছটো কিয় এনেকুৱা হৈ আছে। আৰু ঠিক তেনেকুৱা সময়তে আচলতে ব্যৱসায় কৰা মানুহবিলাকে হওক বা তেনেকুৱা ধৰণৰ মানুহবিলাকে একো উপায়হীন নহয়, লাষ্টত আমাৰ নিচিনা কোনোবা জনা ব্যক্তি বা কোনো তান্ত্ৰিক, কোনো জনাবৰ ওচৰত বা ওজা কবিৰৰ ওচৰত আহি চায়। কথাটো হৈছে, যেতিয়া আপুনি তেনেকুৱা বিপদৰ সন্মুখীন হয়, কোনো ফালৰ পৰাই একো ৰাস্তা পোৱা নাযায়, আপোনাৰ এনেকুৱা হৈ যায়, আপোনাৰ হোৱা কামবিলাক যেতিয়া নোহোৱা হ'ব ধৰে, আপুনি যিবিলাক মানুহৰ ওচৰত গ'লে আপুনি এটা পজিটিভিটি পাইছিলে কিবা কামৰ কাৰণে গ'লে, কিন্তু হঠাৎ সেইবিলাক মানুহৰ পৰা আপুনি পজিটিভিটি নোপোৱা হৈছে, বা আপোনাৰ ফেমিলিৰ পৰাই কিছুমান মানুহে আপোনাক বেয়া পাব ধৰিছে, যিবিলাকক আপুনি ভাল পাইছিলে বা আপোনাক ভাল পাইছিলে, সেইবিলাক মানুহেও আজি আপোনাক বেয়া পাব লৈছে। আপুনি পুৰা টাইম দিছে, আপুনি ভালৰ ওপৰত ভাল কৰিব যাই আছে, কিন্তু নাই, আপুনি টাৰ্গেট কৰিছে যে অহা মাহত মোৰ ভাল হ'ব, কিন্তু আপুনি গৈ দেখিছে ঠিক এণ্ডিং সময়ত আপোনাৰ কামটো মিছ হৈছে। ঠিক তেনেকুৱা যদি আপোনাৰ ব্যৱসায়ত আপুনি ইমান কষ্ট কৰি গোটেই আপোনাৰ বেষ্ট দিয়াৰ পিছতো যদি আপোনাৰ গোটেই লছৰ ওপৰত লছ হৈ আছে চাৰিওফালৰ পৰা, তেতিয়া আপুনি জানিব যে আপোনাৰ ব্যৱসায়ৰ ওপৰত আপোনাৰ নিশ্চয় কোনোবা ব্যৱসায়ৰ বন্ধু হ'ব পাৰে, বা আপোনাৰ কোনোবা তেনেকুৱা জানি দুশ্মন যদি আছে, নিশ্চয় কিবা নহয় কৰিছে। 3 নম্বৰ হৈছে কি, বেমাৰৰ ক্ষেত্ৰত। বেমাৰ মানুহৰ নেচাৰেলি বেমাৰ হয়, বহুত বেমাৰ হয়, ভাল হ'ব, উপযুক্ত চিকিৎসা কৰিলে ভাল হয়, এবাৰ 2বাৰ 3বাৰ পৰীক্ষা কৰিলেও কিছুমান বেমাৰ ধৰা নপৰে, আপুনি কৰিব লাগিব। কিন্তু এনেকুৱা এটা বেমাৰ, যিটো বেমাৰ আপুনি 1000বাৰ পৰীক্ষা কৰাৰ পিছতো আপোনাৰ একো ধৰা পৰা নাই, আপুনি মেডিচিন খাই আছে, মেডিচিনত আপোনাৰ ৰেছপন্স পোৱা নাই, ঠিক তেনেকুৱা যদি হৈ আছে, তেনেহ'লে আপুনি এবাৰ চোৱাটো দৰকাৰ। কিয়নো একাংশ মানুহ আছে আজি বৰ্তমান চবৰে ইকনমিক্স ভাল, কাৰোবাৰ কম কাৰোবাৰ বেছি, তেনেস্থলত মানুহে এই এটা পন্থা ল'বৰ কাৰণে বিচাৰে যে কাক কেনেকৈ দবাই কোন কেনেকৈ ওপৰত যাব পাৰি, আৰু এইটো 100% প্ৰুভ হয়, মই নিজে বহুত কাম কৰিছোঁ তেনেকুৱা, মোৰ তাত বহুত অগণন কেছ আহে, আৰু নাভাবিব যে এইটো সৰু সুৰা মানুহে কৰে বা কোনোবা দুখীয়া মানুহ বা মিডল ক্লাছ ফেমিলিৰ মানুহে, সৰু সুৰা মানুহ নহয়, বহুত ডাঙৰ মানুহো ইয়াত ইনভলভ আছে, যোনে ব্লেক মেজিক বা যাদু এইবিলাক 100% বিশ্বাস কৰে আৰু বিশ্বাস কৰি চলে। আপোনালোকে চাব, দেখিছে যিমান ডাঙৰ মানুহ বিজনেছ ব্যৱসায় কৰা মানুহ আছে, হাতত 8-9ডাল 10ডাল 11ডাল জাপ পিন্ধে, কিবা ব্ৰেচলাইট পিন্ধে, লাজ লাগিব বুলি আঙুঠিৰ ভিতৰতো আপোনাৰ তাবিজ সোমাই লৈ পিন্ধে, কি কাৰণত? কিবা এটা ফিল কৰিছে বা সেইটো এটা কিবা প্ৰুফ পাইছে, তাৰ প্ৰুফ পাই সেই বিষয়ত কিবা কাম কৰোঁতে নিশ্চয় তাৰ কিবা এটা ফাইদা পাইছে। পুৱাৰ পিপুল আৰু ৰিচ পিপুল বুলি কি কথা আছে, যাদুৱে হয়, যদি আপুনি উপযুক্ত
নিয়মত যদি শুদ্ধ তৰিকাত যদি আপুনি যদি সেই ক্ৰিয়াটো কৰে তে যোনেই নহয় XYZ আপোনাৰ সেইটো এটেক কৰিবই গতিকে সেই এটেকৰ পৰা বাচক কলা যাদুৰ পৰা বাচক কুকৰ্মৰ পৰা আপুনি বাচক আপোনাৰ জীৱনটো সুন্দৰভাৱে লৈ যাওক এবাৰ এই বিষয়ত চাওক যদি মোৰ ভিডিঅ'টো ভাল লাগিল অকমান শ্বেয়াৰ লাইক কৰিব লগতে পেজটো ফলো কৰি দিব